প্ৰিয় দৰ্শকসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ ঘৰতে প্ৰস্তুত কৰা ক'লা জামু চৰবত। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমি ক'লা জামু লৈছোঁ, ধুনীয়াকৈ ধুই ভালখিনি বাছি লৈছোঁ আৰু এইখিনি আমি এতিয়া গুটিখিনি গুচাই ল'ম। জামুখিনি গুটি উলিয়াই ল'লোঁ। একেবাৰে সহজ, পকা ধুনীয়া জামুটো হাতেৰে অকণমান হেঁচি দিলেই গুটিটো ওলাই যায়। এইখিনি আমি এতিয়া মিক্সিত পিচি ল'ম। এতিয়া আমি অলপ পানী দি দিম, আন্দাজমতে দিব, মোৰ কোনো জোখ নাই, চব মই আন্দাজতে কৰোঁ। নিমখ অকণমান দি দিম, আন্দাজমতে নিমখ দিছোঁ। আৰু যিসকলে চেনি খায় চেনি দিব পাৰিব, নোখোৱাসকলে নালাগে, কাৰণ ডায়েবেটিছ থকাসকলে চেনি খাব নোৱাৰিব। এই ক'লা জামুটো ডায়েবেটিছৰ মহৌষধ বুলি জনা যায়। চেনি খোৱাসকলে চেনি দিব। আৰু পদুনা পাত 2-এটা দি দিছোঁ লগত। এইখিনি এতিয়া মাৰি ল'ম। এয়া আমাৰ হৈ গ'ল ক'লা জামুৰ চৰবত। প্ৰিয় দৰ্শকসকল, আশা কৰিছোঁ মোৰ ৰেচিপিটো চাই ভাল পালে। এতিয়া জামুৰ বতৰ, আপোনালোকেও এনেদৰে ঘৰতে বনাই খাব পাৰিব। হেলথি লগতে টেষ্টিও। আশা কৰিছোঁ মোৰ ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।